হেপী নিউ ইয়াৰ। আজি নতুন এটা ভিডিঅ' কাৰণে আমি আগবাঢ়িলোঁ। এয়া আমাৰ এয়া দিগন্ত দা এইফালে, এইফালে আমাৰ ৰজেন দা, এইফালে আমি আৰু এয়া আমি মাংস ল'বলৈ আহিলোঁ। এয়া গাহৰি, এইফালে হুণ্ডাই, এইফালে আমাৰ মাংস চাংস লৈ যাম আৰু। বিটল গগৈ এইফালে এইবাৰ আমাৰ টিমটোৰ লগত প্ৰথম আহিছে দেই। এয়া আমাৰ নিউ মেম্বাৰ আমাৰ টিমটোৰ লগত। এয়া আমাৰ এইফালে ধিয়েন গগৈ এইবাৰ নিউ মেম্বাৰ। এয়া আমাৰ গাহৰি বনাই থকা হৈছে। এয়া ষ্টিকত গাহৰি, চুঙাত গাহৰি, সকলোতে গাহৰি। এয়া আমাৰ ফটো বব চলি আছে। এইফালে যতীন গগৈ, এইফালে আমাৰ ৰজনীকান্ত গগৈ, এইফালে আমাৰ লক্ষ্যৰঞ্জন গগৈ, এইফালে আমাৰ শৰৎ গগৈ। এইফালে এই আমাৰ শৰৎ গগৈ দেই। গতিকে আৰু দেই এয়া আৰু অতি জ্বলিছে আৰু লাহে লাহে। এই আমাৰ ফটো পাব চলি আছে। এইফালে আমাৰ ষ্টিকত গাহৰি লৈ আমাৰ ধন্দিতা, এইফালে আমাৰ চুঙা গাহৰি চাউণ্ড চিষ্টেম, লগতে আমাৰ ৰূপম গগৈ এইফালে আৰু ৰূপম গগৈ জানিছে নহয়, ৰূপম গগৈ চেনেল এটা খুলিছোঁ। যেন তেন আপোনালোকক ছাবস্ক্ৰাইব কৰিব লাগিব দেই। বন্ধ কৰি দিয়া অলপ, লাষ্টত হেৰি হৈ যাব। সময় মনে কৰি এইফালে কেইটা এয়া ৰাইজ বহিছে আৰু এয়া আমাৰ ৰাইজ বহিছে আৰু এয়া আমাৰ ব্লকাৰ লাগি আছে। ডাবুল লাগিছে আৰু দেখিছেনে? এজনৰ এভাগ চেনেল আছে, ছাবস্ক্ৰাইব কৰি দিব ৰূপম গগৈ। গতিকে আৰু এয়া আমাৰ বিতুল গগৈ, তাৰপৰা এইফালে আমাৰ ৰাধনী লাগি আছে দেই। এয়া বহি খাব লাগি আছে, লাগি আছে। বহুত ধুনীয়া ধুনীয়া গোন্ধ আৰু মজা। আপোনালোকে এনেকে বনাই খাব গাহৰি। ধুনীয়া এটা ৰেচিপি আৰু ঔটেঙা কেপচিকাম আছে, ইয়াত গাহৰি আছে। আৰু আছে ইয়াত মাংস, 1 কেজি মাংস ধৰিছে এটা চুঙাত। তেওঁলোকে ভাবক যে কেনেকুৱা ধৰণৰ ইয়াত পুৰা খোৱা হ'ব আৰু এয়া বিকুৱে এবাৰ খাই হাগি আহিছে, আকৌ এবাৰ খাবলৈ ৰেডি। ভাত ৰেডি হৈ আছে, আমাৰ ভাত বনামহে। এই চুঙাটো তলত লাগি ধৰিছে, ফালিব লাগিব। এনেকে নহয়, ৰ'ব। এই আপোনাৰ পিছফালে খৰি আছে, খৰিডাল দিয়ক। A few moments later. ভাত খাব লৈছোঁ আৰু সকলোৱে ভাত খাব লৈছে আৰু
এটাই হ'ল আৰু সকলো খাই হৈছে খাই উঠিছে আৰু যামগৈ আৰু